हेलो गाइस गुड मर्निंग কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে হ'ব আজি ভিডিওটা বনাবলৈ গৈছো বহুত দিন নিজৰ ফাৰ্মৰ আপডেট দিয়া নাই কিনো হৈছে তাকে দেখাবলৈ ভিডিওটো আপোনালোকে হেখলকে চাই যাওক বহুত দিন ভিডিও দিয়া নাই তাৰ বাবে ক্ষমা কৰিব সময়ও অভাৱ হৈছে সেইভাবে আজি এটা ভিডিও বনাম হেখলকে চাই যাব বুলি আশা ৰাখিলো এইখিনি নেপিয়াৰ ঘাঁহখিনি এখিনি পৰি গল সব এইখিনি বহুতে সুধিব পাৰে যে ইমান দিন নেপিয়াৰ ঘাঁহখিনি কটা নাই কিয় আৰু মানে এতিয়া ঘাঁহৰ মানে সিজনটো নাই মানে এতিয়া কাটিলে খৰালি আহি আছে যেহেতু খৰালিত ভালকৈ নোলাব মানে গ্ৰোথটো ভাল নহব সেইভাবে কটা নাই আৰু এতিয়া প্ৰয়োজনো হোৱা নাই কাটিঙৰ সেইভাবে আৰু যদি কাৰোবাক নেপিয়াৰ কাটিং দৰকাৰ হয় মোৰ লগত কন্টাক্ট কৰিব পাৰে মই ফ্ৰীতে দি দিম খালি এতিয়া নহয় যেতিয়া মই কাটিম মই তেতিয়া ভিডিও বনাম এয়া সব কিমান ওখ বতাহ মৰাইলত উঠে পৰি গল আজি দাদা দুজন মান অহা কথা আছে পিগলেটস লাগে হেনো তেলোকক তিনটা নিব তাকে ভিডিওটো বনাবলৈ বনাম বুলি ভাবিছো পাৰো নোৱাৰো নাজানিম ভালকৈ কাৰণ মই অকলে ভিডিও কৰা হ'ব যে সেইভাবে ভিডিওটো চাই যাওক আজি বিক্ৰী কৰা হ'ল আজি দাদাহতে টেম্পো লৈ আহিলে তিনটা পোৱালি নিয়া হ'ল গাইস পোৱালি নিয়া হ'ল ভিডিওটো কৰা নহল আপোনালোকে বেয়া নাপাব দাদাহত ওলাই দিলেহি আৰু কেমেৰা ধৰিবলৈও মানুহ নাছিল সেইভাবে বহুত কষ্ট হয় পোৱালি দিয়া মিলা আৰু গাড়ীত তোলা সেইভাবে ভিডিওটো দেখুৱা নহল তেওঁলোকে তিনটা পোৱালি নিলে তিনটা পোৱালি আৰু ঘৰলৈ আছে এইগিটা ভাল ভাল পোৱালি আছে ঘৰত এইগিটা সেল নকৰো বুলি ভাবিছো সব গ্ৰোথ বিলাক কেনেকা হৈছে গাইস এটা পোৱালি ডাঙি চাও এটা আজি 80 নম্বৰ দিন হৈছে কিমান ওয়েট হৈছে ডাঙিব পাৰো নে নোৱাৰো সাইজক নোৱাৰি ডাঙিব গাইস সব সৰু এটা ডাঙি চাও গাইস এই ডাঙৰটো ডাঙিব নোৱাৰিলো অলপ তাতকৈ সৰু এটা গধু আছে এটা 14 কিলো ওপৰত হৈ যাব পোৱালিটাৰ বয়স আজি 80 দিন হৈছে 80 দিন 3 মাহ হোৱা নাই জগাৰ পৰা যথেষ্টখিনি ডাঙৰ হৈছে সম্পূৰ্ণ ড্ৰাই ফিট খাবলৈ পোৱা নাই মিক্স কৰি খাবলৈ পাইছে এই ডাঙৰজনী একটু ডাঙিবলৈ বহুত টান আছে এইজনী মাকজনী এই অলমোস্ট এটা হিট আহি গৈছে তাই হেতু হিটত নাই দিয়া আৰু অলপমান তাইক স্বাস্থ্যটো উঠাই লওঁ এয়া ড্ৰাই ফিট তাইক কমকৈ দিয়া হৈ আছে দিনটোত 400 গ্ৰাম কৈ দিয়া হৈছে দিনত 200 গ্ৰামকে আৰু মাকজনী এবাৰ অলৰেডি হিট আহি গৈছে সেইভাবে সেকেন্ড টাইম আহক বুলি ওয়েট কৰিছো তেতিয়া সাৰ্ভিস দিব লাগিব আৰু মই দেখাম হিটত আহিলে কেনেকৈ জনা যায় আৰু হিটত অহা সিম্পটমবোৰ অলপ বেলেগ হয় সব গাহৰিয়ে সেম নহয় আৰু মানে মোৰ এই গাহৰিজনী মানে সিম্পটম আপুনি শুনিবলৈ পালে বৰ বেলেগ আচৰিত পাব কিছু লোকে কয় গাহৰিজনীয়ে দানা নোখোৱা হয় আৰু খুব উৎপাত কৰে আৰু লগৰ থাকিলে গাত উঠিবলৈ চেষ্টা কৰে কিন্তু মোৰ গাহৰিজনী বৰ বেলেগ ধৰণৰ তাই এটাও তেনেকুৱা সিম্পটম মই এটাও পোৱা নাছিলো তাই অলৰেডি তাই বহুত দিন হৈ গৈছিল তাই 8 মাহ হৈ গৈছিল মই ডেইলি চেক কৰা হয় মানে ডেইলি তাইক চেক কৰো হেগিটা সিম্পটম কেতিয়াও নাপাও আৰু এই সিম্পটম বিলাক হৈছে এই কামুৰিবলৈ আহে মই সদায় লক্ষ্য কৰো উৎপাত কৰক তেতিয়া হিটত আহিছে নাই তাই কামুৰিবলৈ আহে মই জেনেকৈ তাই গৱালত সোমাও তাই কামুৰিবলৈ আহে মই হে তেনেকৈ আন্তাজতে মই তাইক ক্ৰছ দিয়াইছিলো
বন্ধুসকল মই হিতত আহিছে নাই চেক কেনেকৈ কৰোঁ মোৰ হিতত অহাৰ চেক কৰা এটা বেষ্ট উপায় হৈছে গাহৰিজনীক এই পিছৰ যোনটো অংশ সেই ভাগটোত এনেকৈ হেঁচা মাৰি দিব লাগিব আৰু তাই যদি প্ৰপাৰ হিতত আহিছে তাই তেনেহ'লে তাই কাণ দুখন পূৰা থিয় কৰিব আৰু থিয় কৰি পিনি একে জেগাত তাই স্থিৰ হৈ দিব আৰু তেতিয়াই আপোনালোকে গম পাব তাই হিতত আহিছে আৰু বেলেগ বেলেগ গাহৰি বেলেগ বেলেগ চিমটম থাকে কিন্তু মেইন চিমটম হৈছে এইটোৱে গাহৰিজনীক আপোনালোকে 7-8 মাহমানৰ পৰা তাইক লক্ষ্য কৰি থাকিব লাগিব তাই উৎপাত কৰিছে নেকি আৰু তাই স্বভাৱবিলাক সলনি হৈছে নেকি আৰু সেইটো হোৱাৰ পাছত আপোনালোকে তাইক এনেকৈ হেঁচা মাৰি চাব এনেকৈ হেঁচা মাৰি চালেই তাইৰ যিহেতু এতিয়া তাই এটা হিত আহি গৈছে এতিয়া হিতত নাই বৰ্তমান সেইবাবে তাই ৰখি দিয়া নাই আপোনালোকক দেখালোঁ এদিন তাই কাণ দুখন এনেকৈ থিয় কৰি দিলেহেঁতেন আৰু সেইটোৱে মই তেনেকৈয়ে চেক কৰি থাকোঁ হিতত আহিছে নাই আৰু বহুত চিমটম আছে মই যিকেইটা পাইছোঁ মই যিহেতু ইমান পুৰণা নহয় সেইবাবে মই নিজে যিকেইটা এক্সপিৰিয়েঞ্চ পাইছোঁ সেইকেইটা দিবৰ চেষ্টা কৰিছোঁ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে আছিল বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে